ই মক্কেলৰ নিচিনা কিছুমান ৰোষ্টাৰ উৎপন্ন হৈছে এটা নতুন নতুন কৰি ভিউজ লাগে তহঁতক মক্কেলৰ নিচিনা কিছুমান ৰোষ্টাৰ উৎপন্ন হৈছে ৰষ্টাৰ এই 60 বছৰীয়া বুঢ়া ৰিয়েলিষ্টিক অসমৰ মুখত সদায় ৰষ্টাৰ আৰু কিচিং বাবা জেচিবিৰ মুখত সদায় ৰষ্টাৰ আমি ৰষ্টাৰ তহঁতৰ নিচিনা জাবৰবিলাকক মক্কেলামি গুচাবৰ কাৰণে লৈছোৱে ন জন্ম নমস্কাৰ বন্ধুসকল কি খবৰ পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আৰু আপোনালোকে চাই আছে মাজুলীৰ ৰষ্টাৰ বয় ইউটিউব চেনেল ভিডিঅ'ৰ আৰম্ভণিতে কৈছো এইটো অকল ধেমেলীয়াৰ কাৰণে বনোৱা হৈছে যাতে কোনেও গাত পাতি নলয় আৰু আজি আমি কথা পাতিম এই বুঢ়াটোৰ বিষয়ে 60 বছৰীয়া বুঢ়া ৰিয়েলিষ্টিক অসমৰ বিষয়ে বলা ভিডিঅ'টো দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো কিয় পাখি তুমি মৰমৰ মোৰ প্ৰেমক তুমি এনেকে মৰহি যাব দিলা পাখি এই মক্কেলটোৱে নিজে ভিউজৰ কাৰণে কান্দি আছে আকৌ আমাৰ ৰস্তাবিলাকক কৈ আছে ইয়াৰ ফটো লগাই থাম্বনেল লগাই বোলে আমি লাখে লাখে ভিউজ লৈ আছো শালা মক্কেল হয় কথাটো মিছাও নহয় ই বেলেগক ভিডিঅ'ত ছোৱালী পতা 5টা সহজ উপায় বুজাই থাকোঁতে ই নিজে ছোৱালী নাপায় তাৰ হেৰিডাল ইয়াৰ পৰা ইয়ালৈ গৈ মৰহি গৈছে আৰু ক্ৰমান্বয়ে দিনক দিনে ইয়াৰ দিন বাঢ়ি গৈছে আৰু বুঢ়া হৈ গৈ আছে 60 বছৰলৈ পৰিণত হৈ গৈ আছে আৰু চুলিবিলাক পকি গৈছে কিজানি তলৰ কিডালো পকিলে নেকি তাৰো ঠিকনা নাই ৰোষ্টাৰবিলাক কাণ খুলি ল তহঁতে আলটু ফালটু ভিডিঅ' বনোৱাৰ আগত না 100 বাৰ মান ভাবি চাবি ই মক্কেলৰ নিচিনা কিছুমান ৰোষ্টাৰ উৎপন্ন হৈছে এটা নতুন নতুন কৰি ভিউজ লাগে তহঁতক শুন তই এটা বহুত ডাঙৰ মহা মক্কেল হয় আৰু তই বুজাব নালাগে আমাক তহঁতৰ নিচিনা মক্কেল জাবৰবিলাকক কেনেকে ধুব লাগে আৰু তই নিজে এবাৰ চাই লবি পাখি ৰাজবংশীৰ কাৰণে কন্দাৰ আগত আইনাত থিয় হৈ কেলা বুঢ়া 60 বছৰীয়া বুঢ়া কেনেকুৱা হ'ব মেক্সিমাম ৰোষ্টাৰ আছে মেক্সিমাম ৰোষ্টাৰ মানে অলগদ্ধ একো নাই এই কি ৰোষ্টিঙৰ নামত কি কৰে আৰে ৰোষ্টিং হৈছে মোৰ কণ্টেণ্টটোৰ ওপৰত তই ৰিয়েক্ট কৰ না ভাই কণ্টেণ্টটোৰ ওপৰত ৰিয়েক্ট কৰ ঠিক আছে কেলা কথাৰ আগগুৰি নাই হাগি পেলাই পকৰ নোধোৱা কি কৈ আছে কণ্টেণ্টৰ ওপৰত ৰিয়েক্ট কৰিবলৈ আবে ঐ শুন তোৰ কণ্টেণ্টৰ ওপৰত ৰিয়েক্ট কৰা নাই যদি তোৰ মক্কেলৰ ওপৰত ৰিয়েক্ট কৰা নাই যদি তোৰ এই হেৰিডালৰ ওপৰত ৰিয়েক্ট কৰি ৰষ্ট কৰি আছো নেকি পাখি ৰাজবংশীৰ প্ৰেমত পৰে ইয়াৰ কাৰণে কান্দে ভিডিঅ'ত চালা তোৰ কাৰণে এই এনেকুৱা চাই দিব লাগে এনেকুৱা বানানা পায় সেইটোকেতো ইউজ কৰিব পাৰি ন বাকী কলগছটোকে ফুটা কৰিব বিচাৰিছে এইডালে নাই কলগছৰ পৰা বান্ধৱীলৈ পালে ইহঁতক চাই এনেকুৱা লাগিছে যেন খৰালি মাহত গৰু দমৰা এটাও যেন তেনেকুৱা নহয় কিন্তু ইহঁতৰ চৰিত্ৰটো চোৱা ইমানেই হেৰি হৈছে যদি এইডাল কিয় থৈছ নিজৰ তাতে আছে দেখোন এইটো ইউজ কৰিবি মানে ভৰাবি মুখত তো বন্ধুসকল আজিলৈ ভিডিঅ'টো আছিলে ইমানে আৰু ভিডিঅ'টো কেনেকুৱা হ'ল সেইটো মই নাজানো সেইটো আপোনালোকৰ কথা কমেণ্ট কৰি জনাব আৰু অকণমান শ্বেয়াৰ কৰি দিব তোকে হ'বলৈ গৈ আছে সকলোৱে চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব আৰু বন্ধুৰ মাজলৈ অলপ শ্বেয়াৰ কৰি দিব চ' কাষতে থকা বেল আইকনডাল প্ৰেছ কৰি দিব যাতে মই যেতিয়া ভিডিঅ' দিম আপুনি সোনকালে পায় চ' নতুন এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ দিছোঁ বাই